নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ কোনসমূহ কাৰণত এগৰাকী পুৰুষৰ যৌন ইচ্ছা কমি আহে, কামোত্তেজনা কমি আহে, ছেক্স লাইফত আপোনাৰ খুব অসুখী হয়, ছেক্স লাইফ বৰবাদ হৈ যায়। কোনসমূহ কাৰণৰ কাৰণে এজন পুৰুষৰ কামোত্তেজনা বা যৌন শক্তি বা যৌন ইচ্ছা কমি আহে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিসমূহ কাৰণত এগৰাকী পুৰুষৰ কামোত্তেজনা অৰ্থাৎ ছেক্স কৰাৰ যিটো ইচ্ছা, সেই ইচ্ছা নোহোৱা হৈ আহে বা সেই ইচ্ছা কমি আহে বা আপোনাৰ ছেক্সুৱেলি এক্টিভ নহয় বা ছেক্সৰ প্ৰতি অনীহা আহে বা ছেক্স কৰিব বিচাৰিলেও সেই ধৰণে ছেটিছফেক্টৰী ছেক্স কৰিব নোৱাৰে। সেই কাৰণসমূহৰ প্ৰধান কাৰণটো হ'ল যে হাই বিপি, উচ্চ ৰক্তচাপ। গতিকে উচ্চ ৰক্তচাপৰ ওপৰত মোৰ ইতিমধ্যে ভিডিঅ' আছে। দ্বিতীয়টো হ'ল যে আপোনাৰ ব্যক্তিগৰাকী আপোনাৰ হেল্থি খাদ্য নোখোৱা, সেউজীয়া শাক পাচলি, ফল মূল, সতেজ ফল মূল এই ধৰণৰ খাদ্যসমূহ নোখোৱা। যদি বেছিকৈ তাৰ সলনি আপোনাৰ বেছি ভজা পোৰা জ্বলা এইবোৰ ফাষ্ট ফুডসমূহ, জাংক ফুডসমূহ এই ধৰণৰ খাদ্য খোৱা, প্ৰচেছ ফুডসমূহ খোৱা, সেউজীয়া শাক পাচলি, ফল মূল এইবোৰ এই ধৰণৰ নাখাই পিনে সেই ধৰণৰ খাদ্যসমূহ খোৱাটো। তৃতীয়টো হ'ল আপোনাৰ অত্যাধিক যদি মদ খায় বা আপোনাৰ স্ম'ক কৰে, মাদক দ্ৰব্যসমূহ খায়, তেতিয়া হ'ব পাৰে। আপোনাৰ অত্যাধিক যদি আপোনাৰ এণ্টিবায়'টিক গ্ৰহণ কৰে, যিকোনো বেমাৰ হ'লেই ফাৰ্মাচীত গৈ নিজেই কিবা এণ্টিবায়'টিক খাই আহে, যাৰ ফলত সেই এণ্টিবায়'টিক বডিত ৰেজিষ্টেণ্ট হৈ যায়, ই আপোনাৰ যৌন ইচ্ছা কামোত্তেজনা কমাই আনে। অত্যাধিক ছেক্স কৰে, এটা দিনতে ভালেকেইবাৰ তেখেতে কৰে, এটা নিয়মত ছেক্স নকৰে, তেতিয়াও এগৰাকী ব্যক্তিৰ যৌন ইচ্ছা কমি আহিব পাৰে। ব্যক্তিগৰাকী যদি স্বাস্থ্য ঠিকে নাথাকে, নানা ধৰণৰ ৰোগত ভুগি থাকে বা নতুবা কিবা গম্ভীৰ ৰোগত ভুগি থাকে বা আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কম, তেতিয়া ব্যক্তিগৰাকী আপোনাৰ ছেক্স লাইফ ভাল নাথাকিব পাৰে বা কামোত্তেজনা আপোনাৰ কমি আহিব পাৰে বা ছেক্সৰ প্ৰতি অনীহা আহিব পাৰে। সপ্তমটো হ'ল আপোনাৰ ব্যক্তিগৰাকী যদি মানসিক চাপত থাকে, টেনশ্যনত থাকে বা খুব অৱসাদত থাকে, খুব ভাগৰুৱা হৈ থাকে, এনিটাইম মানসিক চাপত থাকে, টেনশ্যনত থাকে, তেতিয়াও আপোনাৰ এই ধৰণৰ সমস্যা আহিব পাৰে। অত্যাধিক হস্তমৈথুনৰ ফলত আপোনাৰ এই ধৰণৰ সমস্যা আহিব পাৰে। অত্যাধিক হস্তমৈথুনৰ ফলত অন্যান্য কি সমস্যা আহিব পাৰে তাৰ ওপৰত মোৰ ইতিমধ্যে ভিডিঅ' আছে, চাব পাৰে। যদি টেষ্টষ্টেৰন হৰম'নৰ পৰিমাণ আপোনাৰ কমি আহে দেহত, নৰ্মেলি কি হয়, এজন পুৰুষৰ 10ৰ পৰা 35 নেন'মল আপোনাৰ টেষ্টষ্টেৰন থাকিব লাগে পাৰ লিটাৰ। হৰম'নৰ এইটো নৰ্মেল ৰেঞ্জ হয়। যদি তাতকৈ 10তকৈও যদি টেষ্টষ্টেৰন লেভেল কমি আহে, 10 নেন'মলতকৈ যদি টেষ্টষ্টেৰন লেভেল আপোনাৰ দেহত কমি আহে, যাক ছেক্স হৰম'ন বুলি কোৱা হয়, তেতিয়াও এই ধৰণৰ সমস্যা আহিব পাৰে। মানসিক সমস্যা, ব্যক্তিগৰাকী যদি মানসিক সমস্যাত ভুগি আছে বা মানসিক ৰোগত ভুগি আছে, তেতিয়া এনেকুৱা সমস্যা আহিব পাৰে। ব্যক্তিগৰাকী যদি ব্যায়াম বা যিবোৰ হেল্থি বিহেভিয়াৰ, ব্যায়াম নকৰে, যোগ নকৰে, হেল্থি বিহেভিয়াৰ মেইনটেইন নকৰে, তেতিয়া হ'ব পাৰে। যিকোনো ধৰণৰ চাৰ্জাৰীৰ পিছত, যিকোনো অপাৰেশ্যনৰ পিছত আপোনাৰ কিবা যদি সমস্যা থাকি যায়, তেতিয়া এনেকুৱা সমস্যা আহিব পাৰে। আৰু ব্যক্তিগৰাকীৰ দেহত যদি হৰম'নেল ইমবেলেঞ্চ হয়, হৰম'নৰ বেলেঞ্চ আপোনাৰ মেইনটেইন হৈ নাথাকে, তেতিয়াও ব্যক্তিগৰাকীৰ যৌন ইচ্ছাৰ প্ৰতি কামোত্তেজনা কমি আহিব পাৰে, কাম শক্তি কমি আহিব পাৰে, ছেক্সৰ প্ৰতি অনীহা আহিব পাৰে। এই ধৰণৰ সমস্যা বা ছেক্স কৰিলেও ছেটিছফাই কৰিব নোৱাৰিব পাৰে। এই ধৰণৰ সমস্যাসমূহ আপোনাৰ আহিব পাৰে। এই কাৰণসমূহত এজন পুৰুষে এই ধৰণৰ সমস্যাত ভুগিব পাৰে। আজিলৈ এইখিনি। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।